নমস্কাৰ বন্ধু বান্ধৱীসকল তথা ছাত্ৰ ছাত্ৰীসকল আজি মই এনেকুৱা এটা বিষয় আৰম্ভ কৰিবলৈ ওলাইছো যাৰ জৰিয়তে অকল ছাত্ৰ ছাত্ৰীসকলেই নহয় বন্ধু বান্ধৱী তথা অভিভাৱকসকলেও উপকৃত হ'ব আৰু ইয়াৰ বিষয়ে জ্ঞাত হ'লে তেওঁলোকৰ নিজৰ বিষয়ে কিছুমান কথা গম পাব। আজি মই যোৱা আগৰটো ভিডিঅ'ত মই মানুহৰ চকুৰ বিষয়ে কৈছিলোঁ, মানুহৰ চকু কেনেধৰণে ক'ত প্ৰতিবিম্ব গঠন কৰে। আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ চকু বিকাৰ, দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ। দৃষ্টিৰ কি ধৰণৰ কেনেকুৱা ধৰণৰ বিকাৰ হ'ব পাৰে আৰু সেই বিকাৰৰ পৰা প্ৰতিকাৰ পাবলৈ আমি কি কৰিব লাগে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। কেতিয়াবা কি হয়, কেতিয়াবা চকুৰ উপযোজন ক্ষমতা লাহে লাহে হ্ৰাস পাব ধৰে। মানুহৰ যিটো উপযোজন ক্ষমতা, পাৱাৰ অফ একমোডেশ্যন বুলি যিটো কোৱা হয়, উপযোজন ক্ষমতাটো ক্ৰমান্বয়ে কি হয়, সেই পাৱাৰ অফ একমোডেশ্যনটো ক্ৰমান্বয়ে হ্ৰাস পায়। মানে চকুৰ ফকাছ দৈৰ্ঘ্যটো, ফকেল লেংথটো নিৰ্ণয় যিটো আমি আগতেই পাইছিলোঁ যে ফকেল লেংথটো পৰিৱৰ্তন কৰাৰ যিটো সামৰ্থ্য তাকেই কোৱা হয় চকুৰ উপযোজন ক্ষমতা। সেই সামৰ্থ্যটো ক্ৰমান্বয়ে কি হয়, লাহে লাহে নাইকিয়া হৈ হ্ৰাস পায়। এনে অৱস্থাত মানুহে কি হয়, স্পষ্টভাৱে কোনোবা এটা বস্তু বা কিবা এটা বস্তু দেখাত অসুবিধা পায়। গতিকে ইয়াৰ কাৰণে এইবোৰ চকুৰ বিকাৰ এনেকুৱা ধৰণৰ প্ৰতিসৰণমূলক বিকাৰ তিনি ধৰণৰ হয়। ফাৰ্ষ্ট ওৱান ইজ মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। মনত ৰাখি যাব, দৃষ্টিৰ প্ৰতিসৰণমূলক যিটো বিকাৰ, ডিফেক্টছ অফ ভিজন, এইবোৰ তিনি ধৰণৰ বুলি কৈছে। ডিফেক্ট অফ ভিজন, 3 types. This first one is myopia and second one is hypermetropia. Myopia or বা নিকট দৃষ্টিগ্ৰস্ততা, hypermetropia বা দূৰ দৃষ্টিগ্ৰস্ততা, second one, and the third one is প্ৰেছোবায়োপিয়া বা জৰা দৃষ্টি বুলি কোৱা হয়। গতিকে আমি এই তিন ধৰণৰ চকুৰ বিকাৰৰ বিষয়ে গম পালো। এতিয়া এই তিন ধৰণৰ চকুৰ বিকাৰ হ'লে কেনেকুৱা হয়, কি হয় আৰু এই বিকাৰসমূহ ভাল কৰিবলৈ হ'লে আমি কেনেধৰণে প্ৰচেষ্টা ল'ব লাগিব, এইটো 10ম মানৰ চকু যিটো মানুহৰ চকু বুলি যিটো এটা অধ্যায় আছে, সেই অধ্যায়টোত আছে আৰু মই ইয়াৰ জৰিয়তে 10ম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগতে সকলোলৈকে বুলি আগবঢ়াই দিছোঁ। ফাৰ্ষ্ট ওৱান হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। এতিয়া মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কি হয়, এনেকুৱা মানুহে কি হয়, ওচৰৰ বস্তুবোৰ কেতিয়াবা আপোনালোকে বা ছাত্ৰ ছাত্ৰীসকলেও দেখিছে চাগে, ওচৰৰ বস্তুবোৰ কি হয় দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ নেদেখে। ওচৰৰ বস্তু দেখে কিন্তু দূৰৰ বস্তু নেদেখে। ধৰক এজন ষ্টুডেণ্টৰ ক্ষেত্ৰতে কৈছোঁ, কেতিয়াবা কি এনেকুৱা ষ্টুডেণ্টক সকলো টিচাৰে পায় যে লাষ্ট বেঞ্চত যেতিয়া বহে, বৰ্ডত টিচাৰে কি লিখিছে এনেই পঢ়িব পাৰে, ওচৰত কিতাপ পত্ৰ ভালকৈ পঢ়িব পাৰে, লিখিবও পাৰে, কিন্তু বৰ্ডত যেতিয়া লিখাই থাকে, বৰ্ডত লিখা বস্তুবোৰ ভালকৈ দেখা নেপায়। মানে আপোনালোকে এইটো মনত ৰাখি যাব, মায়োপিয়াটো কেনেকুৱা ধৰণৰ বেমাৰ। মায়োপিয়া বেমাৰটো হৈছে যেতিয়া এজন ব্যক্তিয়ে ওচৰৰ বস্তু এটা দেখিব কিন্তু দূৰৰ বস্তু এটা স্পষ্টকৈ দেখা নেপাব, তেনেকুৱা ধৰণৰ বিকাৰক মায়োপিয়া বুলি কোৱা হয়। গতিকে এইটো আপোনাৰ ইয়াত আছে যে মায়োপিয়া 189 পেজ নাম্বাৰ, তাত চাব মায়োপিয়া ইজ অলছো known as near sightedness বুলি কৈছে। আৰু মায়োপিয়া কি, what do you mean by myopia? Myopia হলে a person with myopia can see nearby object খিনি দেখে কিন্তু কি হয়, ক্লিয়াৰলি দেখে, but can't see distant objects distinctly. যেতিয়া আঁতৰত থকা কিবা এটা অবজেক্ট হয় সেইটো ভালকৈ দেখা নেপায় মায়োপিয়া হলে। গতিকে মায়োপিয়াৰ বিষয়ে গম পালে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে মায়োপিয়া কি, এনেকুৱা আহে। আৰু তাৰ লগতে আহিব যে মায়োপিয়া কি আৰু মায়োপিয়া
এই বিকাৰ নোহোৱা কৰিবৰ কাৰণে কি কৰিব লাগিব বা কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব লেন্স মানে কেনে ধৰণৰ চশমা পৰিধান কৰিলেহে এই বিকাৰৰ পৰা আঁতৰ হ'ব পাৰিব গতিকে তাৰ বিষয়ে আমি কিছু সময়ৰ পিছতেই পাম এতিয়া আহক এই বিকাৰ থকা ব্যক্তিৰ কি হয় দূৰবিন্দুটো অসীমতকৈ ওচৰত থাকে আমি সেইদিনা পঢ়াওঁতে দুটা বস্তু পাইছিলোঁ এটা হৈছে নিকট বিন্দু আৰু এটা হৈছে দূৰবিন্দু নিকট বিন্দুৰ দূৰত্বটো কিমান আছিল ছাত্ৰ ছাত্ৰীসকলে জানে নিকট বিন্দুৰ দূৰত্ব কিমান আছিল 25 সেন্টিমিটাৰ আৰু দূৰবিন্দুৰ দূৰত্ব কিমান আছিল দূৰবিন্দুৰ দূৰত্ব আছিল অসীম ইনফিনিটি আছিল গতিকে যেতিয়াই দূৰবিন্দু নিকট হৈ যায় ইয়াত কি কৈছে ইয়াত ব্যক্তিজনৰ কি হয় এই বিকাৰ থকা ব্যক্তিৰ দূৰবিন্দু অসীমত নাথাকে ওচৰত থাকে দূৰবিন্দুটো মানে অসীমলৈকে দেখাৰ যিটো সামৰ্থ্য হেতু কমি যায় আৰু ইয়াত মই এটা ছবিৰ সহায়ত বস্তুটো দেখাব গৈছো এটো চাব পাৰিব ছবিৰ সহায়ত এতিয়া কি হয় ইয়াত যিটো দূৰবিন্দু এটো ইয়াত চালে আপোনালোকে ভালকে গম পাব ইয়াত যিটো ফাৰ্ষ্টটো হৈছে ইয়াৰ দূৰবিন্দুটো বহুত আঁতৰত থাকিব লাগিছিল দূৰবিন্দুটো বহুত আঁতৰত থাকিব লাগিছিল কিন্তু ইয়াৰ দূৰবিন্দুটো ওচৰত আছে সেই কাৰণে এইখন ৰেটিনাত বা অক্ষিপটত প্ৰতিবিম্ব গঠন হৈছে এটো হল মায়োপিয়া বেমাৰটো এটো তাৰ পিছত চাব মায়োপিয়া এটো হয় ওচৰৰ বস্তুবোৰ ই দেখে কিন্তু ইয়াতকে আঁতৰলে দিলে কি হ'ব এতিয়া চাব যেতিয়া এইটো মায়োপিয়া এইটো দূৰবিন্দুটো ইয়াত থাকিব লাগিছিল কিন্তু এটো ওচৰত আছে ওচৰত থকা কাৰণে এটো দেখিছে কিন্তু আঁতৰলে দিলে কি হয় চাব এতিয়া যেতিয়া সেকেন্ড ওয়ান যেতিয়া অবজেক্টটো আঁতৰলে লৈ যোৱা হল ইয়াত চালে গম পাব অবজেক্টটো যেতিয়া আঁতৰলে লৈ যোৱা হল আঁতৰলে লৈ যাওঁতে ইয়াত কি হৈছে গৈছে পোহৰৰ ৰশ্মি গৈ চকুৰ লেন্সত পৰিছে চকুৰ লেন্সত পৰাৰ পিছত কি হৈছে চাওক চকুৰ লেন্সত পৰাৰ পিছত এই পোহৰটো অক্ষিপটত যেতিয়া পৰিব তেতিয়াহে তাত প্ৰতিবিম্ব গঠন হ'ব কিদিনা কৈছিল এই পোহৰটো যেতিয়া গৈ অক্ষিপটত লগ লাগিবগৈ তেতিয়াহে তাত ইমেজ ফৰ্ম হ'ব কিন্তু মায়োপিয়াৰ ক্ষেত্ৰত কি হয় ই অক্ষিপটৰ আগতেই কি হয় আগতেই লগি যায় যাৰ ফলস্বৰূপে স্পষ্টভাৱে সেই ছাত্ৰ বা ছাত্ৰীজনে স্পষ্টভাৱে আঁতৰৰ পৰা অহা বস্তুটো বা আঁতৰত থকা বস্তুটো দেখা নাপায় মূল কাৰণটোই হৈছে এইটো যেতিয়া ওচৰত থাকে কি এনেকৈ দেখে কিন্তু যেতিয়া আঁতৰলৈ গুচি যোৱাৰ লগে লগে তাৰ কি হয় ওচৰত প্ৰতিবিম্বটো ইয়াত ফৰ্ম হয় প্ৰতিবিম্ব ফৰ্ম হ'ব লাগে ক'ত আমি সিদিনাই পাইছিলোঁ প্ৰতিবিম্ব ফৰ্ম হ'ব লাগে অক্ষিপটত ভালকে চাই ললে গম পাব অক্ষিপটত ফৰ্ম হ'ব লাগে এখন হৈছে অক্ষিপট বা ৰেটিনা এতিয়া ৰেটিনাত ফৰ্ম নহয় ইমেজটো কি হয় আগত ফৰ্ম হৈ যায় আগত ফৰ্ম হৈ যোৱাৰ কাৰণে এই ধৰণৰ বিকাৰ আগত ফৰ্ম হোৱাৰ কাৰণে তেওঁ স্পষ্টকৈ বস্তুটো দেখা নাপায় আৰু এই বিকাৰটো প্ৰতিৰোধ কৰিবলৈ বা এই বিকাৰটো নোহোৱা কৰিবৰ কাৰণে এটাই উপায় আছে এই বিকাৰটো নোহোৱা কৰিবলৈ হলে উপায়টো হল এনেকুৱা ধৰণৰ এখন লেন্স এটো ভিতৰলৈ সোমোৱা লেন্স গতিকে সকলোৱে গম পাইছে লেন্স দুই ধৰণৰ আছিল উত্তল আৰু অবতল গতিকে এখন ভিতৰলৈ সোমোৱা গতিকে কনভেক্স আৰু কনকেভ দুই ধৰণৰ আছে এটো কনকেভ লেন্স বা অবতল লেন্স ব্যৱহাৰ কৰা হয় গতিকে আপোনালোকক কোৱেশ্চন আহিব পাৰে যে মায়োপিয়া ৰোধ কৰিবলৈ কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয় তেতিয়া হলে লিখিব লাগিব মায়োপিয়া ৰোধ কৰিবলৈ সদায় আমি অবতল লেন্স বা কনকেভ লেন্স ব্যৱহাৰ কৰিম আৰু এতিয়া আহিব এই বিকাৰটো যে হয় এই বিকাৰটো হোৱাৰ কাৰণটো কি কাৰণত এই বিকাৰটো হয় এতিয়া এই বিকাৰটো হোৱাৰ কাৰণ দুটা কাৰণ আছে আৰু ফাৰ্স্ট ওয়ানটোৱে কৈছে যে মই ইংৰাজী মাধ্যমৰ কাৰণেও কৈ গৈছো দিস ডিফেক্ট মে বি এৰাইজ ডিউ টু কিহৰ কাৰণে হয় ফাৰ্স্ট ওয়ান ইজ এক্সেসিভ কাৰ্ভেচাৰ অফ দা আই লেন্স যিখন চকুৰ লেন্স থাকে লেন্সৰ যিটো বক্ৰতা থাকে সেই বক্ৰতাটো কি হয় বেছি হয় এই লেন্সৰ বক্ৰতাটো যিটো বক্ৰতা হয় দুই সাইডৰ সেই বক্ৰতাটো বেছি হোৱাৰ কাৰণে এক্সেসিভ কাৰ্ভেচাৰ হোৱাৰ কাৰণে এটো হয় এক নম্বৰ কেতিয়াবা এটো এটা কোৱেশ্চন সোধে যে মায়োপিয়া বিকাৰটো কি কাৰণে হ'ব পাৰে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে এক নম্বৰ পইণ্টত এটো লিখিব যে যিটো লেন্সৰ বক্ৰতা থাকে চকুৰ সেই বক্ৰতাটো এক্সেসিভ কাৰ্ভেচাৰ অফ দা আই লেন্স এটো এক্সেসিভ কাৰ্ভেচাৰ হয় আৰু দুই নম্বৰ হ'ল কেতিয়াবা কি হয় ইলংগেশন অফ দা আইবল কিনা কৈছিলুৱে অক্ষি গোলক বুলি কয় চকুৰ এটা গোলকটোৰ নিচিনা মই দেখাইছিলো সেই গোলকটো কি হয় কিছুমানৰ কি হয় কৈছে ইলংগেশন হয় দীঘলীয়া হয় আমি কৈছিলো গোলাকাৰ হ'ব লাগে
আইবলটো কেনেকুৱা হ'ব লাগে গোলাকাৰ হ'ব লাগে কিন্তু কিছুমানৰ কি হয় এনেকুৱা অকণমান দীঘলীয়া থাকে চকুৰ যিটো বলটো আইবলটো সেই আইবলটো অকণমান দীঘলীয়া থাকে দীঘলীয়া থকাৰ কাৰণে কি হয় ইমেজটো যেতিয়া ফৰ্ম হ'ব লাগিছিলে যিটো অক্ষিপটত সেই অক্ষিপটটো অকণমান পিছলৈ গুচি যায় আপোনালোকে মনত ৰাখিব যেতিয়া দীঘলীয়া হৈ যাব অক্ষিপটটো দূৰলৈ গুচি যাব দূৰলৈ গুচি যোৱাৰ কাৰণে স্পষ্টভাৱে ইমেজটো ফৰ্ম নহয় আৰু সেইকাৰণেই মায়োপিয়া নামৰ বেমাৰটো হয় আৰু মায়োপিয়া বেমাৰ হ'লে আমি কি ধৰণৰ লেন্স ব্যৱহাৰ কৰিম গুড আমি মায়োপিয়া হ'লে আমি অবতল বা কনকেভ লেন্স ব্যৱহাৰ কৰিম এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এটা সেকেন্ড ওয়ান আহি গ'ল হাইপাৰমেট্ৰোপিয়া সেকেন্ড ওয়ানটো হৈছে হাইপাৰমেট্ৰোপিয়া এতিয়া হাইপাৰমেট্ৰোপিয়ানো কি আপোনালোকে বা ছাত্ৰ ছাত্ৰীসকলেও কেতিয়াবা কিছুমান মানুহ দেখিছে চাগৈ যে এনেকৈ কিতাপ পঢ়ে কিতাপখন যদি পঢ়িবলৈ দিয়ে এনেকৈ নপঢ়ে এনেকৈ আঁতৰলৈ লৈ পঢ়ে হয়তো দেখিছে সকলোৱে মন কৰিব একদম এই পজিশনত নি পেলাই কিতাপটো পঢ়ে এই পজিশন এইটো পজিশনত এনেকৈ আঁতৰলৈ এনেকৈ পঢ়িব লাগে কাৰণ 25 সেন্টিমিটাৰত আমাৰ নিকট বিন্দুৰ দূৰত্ব নিম্নতম দূৰত্বটো 25 সেন্টিমিটাৰ হ'ব লাগে কিন্তু তেওঁলোকে কিতাপখন পঢ়িবলৈ দিব যিকোনো কিতাপখন লৈ এনেকৈ চকুৰ পৰা দূৰলৈ লৈ যায় তাৰ পিছতহে পঢ়ে এতিয়া হাইপাৰমেট্ৰোপিয়াটো চাব কেনেকুৱা ধৰণৰ বেমাৰ হাইপাৰমেট্ৰোপিয়া কৈছে Hypermetropia is also known as farsightedness, a person with hypermetropia. আপোনালোকে কিন্তু এই ডেফিনেশ্যনবোৰ ছাত্ৰ ছাত্ৰীসকলে লিখি যাব নিজে বনাই লিখিব ইয়াৰ পৰা বস্তুটো মই কৈও দিছো আপোনালোকে নিজে প্ৰিপেয়াৰ কৰিব মোক মেছেজৰ জৰিয়তে হলো বা যেনেকৈ হলো মোক আপোনালোকে দেখাব মই চাই দিম এতিয়া কৈছে যে a person with hypermetropia can see distant object clearly কৈছে যে hyper can see distant objects clearly but can't see nearby object distinctly কি হয় এতিয়া গম পাইয়ে গ'ল হাইপাৰমেট্ৰোপিয়া কোনবোৰ মানুহৰ আছে হাইপাৰমেট্ৰোপিয়া যোনবোৰ মানুহৰ আছে তেওঁলোকে কি হয় ওচৰৰ বস্তুবোৰ দেখে কিন্তু যেতিয়া দূৰৰ বস্তু হয় দূৰৰ কি কয় হাইপাৰমেট্ৰোপিয়া হ'লে কি হয় হাইপাৰমেট্ৰোপিয়া হ'লে কি হয় দূৰৰ বস্তু দেখে কিন্তু ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নেপায় তেতিয়া হলে তেনেকুৱা ধৰণৰ বেমাৰক কোৱা হ'ব হাইপাৰমেট্ৰোপিয়া দূৰদৃষ্টিগ্ৰস্ত বুলি কোৱা হয় হাইপাৰমেট্ৰোপিয়াত থকা ব্যক্তি এজনে দূৰৰ বস্তু দেখে দূৰৰ বস্তু ভালদৰে দেখে সেইবাবে তেওঁ কিতাপখন পঢ়াৰ সময়ত আঁতৰলৈ লৈ যায় দূৰৰ বস্তু দেখে কিন্তু ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নেপায় গতিকে সেই ধৰণৰ বেমাৰকে কোৱা হয় হাইপাৰমেট্ৰোপিয়া দুইটা ডেফিনেশ্যন লিখিব আৰু কেনেকুৱা ধৰণৰ লেন্সৰ সহায়ত এই ভাল বিকাৰটো পৰা উপকৃত হ'ব পাৰি হেতু লিখিব আৰু বিকাৰসমূহ হোৱাৰ কাৰণসমূহ কি হেতু কোৱেশ্যন হ'ব এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্যন ইয়াত হয় গতিকে এই কোৱেশ্যনবোৰ ছাত্ৰ ছাত্ৰীসকলে লিখি যাব তাৰ পিছত আহি গ'ল এই বেমাৰটো হোৱাৰ কাৰণ কি যেটো হাইপাৰমেট্ৰোপিয়া হয় হাইপাৰমেট্ৰোপিয়া বিকাৰটো হোৱাৰ কাৰণটো কি বুলি কৈছে ইয়াত কৈছে the defect arise either because এক নম্বৰ first one the focal length of eye lens is too long যেটো focal length ফকাস দৈৰ্ঘ্য থাকে চকুৰ লেন্সখনৰ যেটো ফকাস দৈৰ্ঘ্য থাকে সেই ফকাস দৈৰ্ঘ্যটো কি হয় দৈৰ্ঘ্যটো বেছি হোৱা কাৰণে ফকাস দৈৰ্ঘ্যৰ দৈৰ্ঘ্যটো লেন্থটো বেছি হোৱা কাৰণে এনেকুৱা ধৰণৰ বেমাৰ হয় হাইপাৰমেট্ৰোপিয়া আৰু সেকেন্ডটো কৈছে the eyeball has become too small আগৰটোত কৈছিলো আইবলটো মায়োপিয়াত আইবলটো কি আছিল দীঘলীয়া হয় আৰু এটোত আইবলটো কি হয় কিছুমানৰ আইবলটো সৰু থাকে সৰু থকাৰ কাৰণে ইমেজটো তাত ফৰ্ম নহয় মই এটো আপোনাক ছাত্ৰ ছাত্ৰীসকলক মই ছবিৰ জৰিয়তে মই এটো দেখাব গৈছো মই আঁকি ৰাখিছো ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ হাইপাৰমেট্ৰোপিয়াটো চাব হাইপাৰমেট্ৰোপিয়া যেতিয়া হয় তেওঁলোকে ওচৰত যেতিয়া বস্তুটো থাকে যেটো 25 সেন্টিমিটাৰত আমি সাধাৰণতে দেখা পাওঁ যেটো 25 সেন্টিমিটাৰত আমি দেখা পাওঁ এই বস্তুটো যেতিয়া থাকিব ছাত্ৰ ছাত্ৰীসকলে ইয়াত চাব পাৰিব যেতিয়া 25 সেন্টিমিটাৰত থাকিব 25 সেন্টিমিটাৰত থাকিলে আসলতে কি হয় 25 সেন্টিমিটাৰত থকাৰ লগে লগে বস্তুটো ইমেজটো কোড ফৰ্ম হৈছে গৈ সব একদম বাহিৰ পালেগৈ ইয়াত ইমেজটো ফৰ্ম হ'লে গতে ফৰ্ম হ'ব লাগিছিল এই অক্ষিপটত ৰেটিনাত কিন্তু ইমেজটো কোড ফৰ্ম হ'লগৈ বাহিৰত ফৰ্ম হোৱাৰ কাৰণে কি হয় ইমেজটো স্পষ্টকৈ ওচৰৰ বস্তুটো ওচৰত থাকোতে কি হৈছে ইমেজটো বাহিৰত ফৰ্ম হৈছে সেইকাৰণে ই দেখা পোৱা নাযায় কিন্তু এটো আঁতৰত থাকোতে কি হৈছে আঁতৰত থাকিলে আঁতৰলে কিয় নিয়ে চাওক আঁতৰলে এটো কাৰণে নিয়ে যেতিয়া এটো ইয়াত থাকিলে নেদেখে কাৰণ বাহিৰত ফৰ্ম হয়
আৰু ওচৰত থাকিলে কি হয়, আঁতৰত ৰাখিলে কি হয় চাওক, আঁতৰত থাকিলে ইমেজটো একদম অক্ষিপটতি ফৰ্ম হৈছে প্ৰতিবিম্বটো, সেইবাবে দেখা পাইছে। ওচৰত ৰাখিলে নেদেখে, সেইকাৰণে কিতাপখন তেওঁলোকে ধৰি পেলাই কি কৰে, এনেকৈ আঁতৰলৈ লৈ গুচি যায়। তাৰপিছত আহিলে ইয়াত কি লেন্স ব্যৱহাৰ কৰিব লাগিব। লেন্সখন দেখিছেগৈ সকলো ছাত্ৰ ছাত্ৰীয়ে গম পায়েই গৈছে এইখন কি লেন্স হ'ব। ছাত্ৰ ছাত্ৰীসকল কওকচোন এইটো কি লেন্স হ'ব। এখন হ'ব উত্তল লেন্স। গতিকে এই বিকাৰটো হাইপাৰমেট্ৰপিয়া বিকাৰটো ভাল কৰিবলৈ হ'লে আমি কি লেন্স ব্যৱহাৰ কৰিব লাগিব, এই ছবিটোলৈ মনত পেলালেই হ'ল। এখন কি লেন্স, উত্তল লেন্স। উত্তল লেন্স ব্যৱহাৰ কৰি পেলাই, উত্তল লেন্সৰ চশমা ব্যৱহাৰ কৰি, উত্তল লেন্সযুক্ত চশমা ব্যৱহাৰ কৰি হাইপাৰমেট্ৰপিয়া বুলি যিটো বেমাৰৰ কথা ক'লোঁ, যিটো বিকাৰৰ দৃষ্টি বিকাৰ, সেইটো আমি ভাল কৰিব, দৃষ্টি বিকাৰ নোহোৱা কৰিব পাৰোঁ। গতিকে আমি ইয়াতো কেইটামান কুৱেশ্যন পালোঁ যে হাইপাৰমেট্ৰপিয়া কি, হাইপাৰমেট্ৰপিয়া বেমাৰ হ'লে কিহৰ কাৰণে হয়, কাৰণটো কি, সেইটো পালোঁ। আৰু কি পালোঁ, হাইপাৰমেট্ৰপিয়া বেমাৰটো নোহোৱা কৰিবলৈ কি লেন্স ব্যৱহাৰ কৰিব লাগিব। এই তিনিটা কুৱেশ্যন আমি পালোঁ। আগৰটো তিনিটা কুৱেশ্যন পালোঁ, আৰু মাজত আৰু সৰু সৰু কিবা কুৱেশ্যন আহি যাব পাৰে। গতিকে বুজি ল'লে সুবিধা হ'ব। এই তিনিয়ে দিনে 6টা কুৱেশ্যন এনচাৰ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে অলৰেডি পাই গৈছে। গতিকে তাৰপিছত আহিব আৰু 3 নম্বৰ বিকাৰ, থাৰ্ড ওৱান ইজ প্ৰেছ'বায়'পিয়া। এতিয়া কি হয়, প্ৰেছ'বায়'পিয়াটোনো কি। আমি পালোঁ এটা ওচৰৰ দেখে দূৰৰ নেদেখে, দূৰৰ দেখে ওচৰৰ নেদেখে, পাই গ'লোঁ। এতিয়া আৰু সকলোৱে এটা কথা মনত ৰাখিব ছাত্ৰ ছাত্ৰীয়ে, এই দুটা কিন্তু বহুত খেলি মেলি হয়। পৰীক্ষাত আহোঁতে হাইপাৰমেট্ৰপিয়াটো গৈ আহে হাইপাৰমেট্ৰপিয়া, লিখে মায়'পিয়া, আৰু আহে মায়'পিয়া, লিখে হাইপাৰমেট্ৰপিয়া, মানে দুইটা কনফিউজ লাগি যায়। গতিকে এই কনফিউজটো নকৰিব, দুইটা কনফিউজ নকৰিব। একদম ছবিটো মনলৈ আনি লওক ভালকৈ, ছবিটো মনলৈ আনি লওক। আৰু আপোনালোকে এইটো ভাবক যে আপোনালোকে যিবোৰ মানুহক এনেকৈ আঁতৰলৈ নি পঢ়ে, সেই মানুহজনৰ কথা মনলৈ আনি ল'লেই হ'ল যে আঁতৰলৈ নি পঢ়া যদি হয়, আঁতৰৰ বস্তু যদি দেখে, তেতিয়াহ'লেই হ'ব হাইপাৰমেট্ৰপিয়া। একদম সহজ কথা। আপোনালোকৰ ওচৰৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰৰ এনেকুৱা এজন মানুহৰ কথা ভাবি লওক, যিজনে পঢ়োঁতে এনেকৈ আঁতৰলৈ যায়, মানে আঁতৰৰ দেখে ওচৰৰ নেদেখে, আঁতৰৰ দেখে ওচৰৰ নেদেখে, সেইটো কি হ'ব, হাইপাৰমেট্ৰপিয়া। গতিকে আপোনাৰ হাইপাৰমেট্ৰপিয়াটো যদি আপুনি গম পায়েই গ'ল, তেতিয়াহ'লে মায়'পিয়া কোনটোক ক'ব, যিবোৰে কি হ'ব, আঁতৰৰ নেদেখে ওচৰৰ দেখে, এনেকৈ ওচৰত পঢ়ে, সেইবোৰ হ'ব মায়'পিয়া। গতিকে এই দুটা আমাৰ ক্লিয়াৰ হৈ গৈছে। এতিয়া থাৰ্ড ওৱান ইজ প্ৰেছ'বায়'পিয়া। প্ৰেছ'বায়'পিয়াটো কি, যেতিয়া মানুহৰ বয়স বাঢ়ি যায়, বয়স বঢ়াৰ লগে লগে উপযোজন ক্ষমতাটো, যিটো ফকেল লেংথৰ ফকাছ দৈৰ্ঘ্যটো পৰিৱৰ্তন কৰিব পৰা যিটো সামৰ্থ্য থাকে, যেতিয়া এই পেশীবোৰ কি হয়, দুৰ্বল হৈ যায়। আমাৰ ইয়াত থকা চকুৰ পেশীবোৰ কি হয়, দুৰ্বল হয়। বয়স বঢ়াৰ লগে লগে পেশীবোৰ দুৰ্বল হয়, আৰু দুৰ্বল হোৱাৰ ফলতে কি হয়, সৰহ সংখ্যক মানুহৰ নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ গুচি যায়, আৰু তেওঁলোকে সংশোধনমূলক চশমা নহ'লে নিকটৱৰ্তী বস্তুবোৰ স্পষ্টকৈ আৰু অনায়াসে চোৱাত অসুবিধা পায়। এনেকুৱা বয়স বেছি হ'লে হয়, সাধাৰণতে এনেকুৱা বেমাৰ হয় যিবোৰ বয়সীয়াল মানুহৰ ক্ষেত্ৰত কি হয়, তেতিয়া ইয়াত দ্য পাৱাৰ অফ একমোডেশ্যন অফ দ্য আই ইউজুৱেলি ডিক্ৰিজ উইথ এজিং। ফৰ most people, the near point gradually reduces away. They find it difficult to see nearby objects comfortably and distinctly without corrective eyeglasses. চকুৰ গ্লাছ নোহোৱাকৈ, মানে চশমা নোহোৱাকৈ তেওঁলোকে বয়সস্থ মানুহে দেখা নাপায়। আৰু এনেকুৱা ধৰণৰ বিকাৰ, এইটো মনত ৰাখিবলৈ সহজেই, উপযোজন ক্ষমতাটো কি হয়, বয়স বঢ়াৰ লগে লগে কমি যায়, যাৰ ফলস্বৰূপে যিটো মানুহে নেদেখা হয়, যে অলপ বয়সস্থ মানুহৰ কাৰণে এইটো হয়, সেইটোকেই কয় প্ৰেছ'বায়'পিয়া বুলি কোৱা হয়। আৰু such people often require bifocal lens। আৰু এনেকুৱা ধৰণৰ বিকাৰ, যিটো প্ৰেছ'বায়'পিয়া ক'লে, প্ৰেছ'বায়'পিয়াটো নোহোৱা কৰিবলৈ চশমা কি ধৰণৰ চশমা ল'ব লাগে, বাইফকেল লেন্স ল'ব লাগে। বাইফকেল, য'ত উত্তল অৱতল মিক্স কৰা থাকে, উত্তল আৰু অৱতল সংযোজন ঘটাই পেলাই বনোৱা থাকে প্ৰেছ'বায়'পিয়াত। এটাত মনত ৰাখিব, যিটো আমাৰ মায়'পিয়া আছিল, মায়'পিয়াত অৱতল লেন্স, হাইপাৰমেট্ৰপিয়াত উত্তল লেন্স ব্যৱহাৰ কৰে ভাল কৰিবলৈ, আৰু প্ৰেছ'বায়'পিয়াত কি কৰে, উত্তল আৰু অৱতল দুইটা বায়'ফকেল বুলি কোৱা হয়, বায়'ফকেল লেন্স ব্যৱহাৰ কৰে। আৰু কেনেকৈ ব্যৱহাৰ কৰে চাওক, এই কমন টাইপ অফ বায়'ফকেল লেন্স কনচিষ্ট অফ বোথ কনকেভ আৰু কনভেক্স লেন্স। ইয়াত কি হয়, কনকেভ আৰু কনভেক্স দুই ধৰণৰ লেন্স একেলগে বায়'ফকেল কৰে, কনচিষ্ট অফ কনকেভ এণ্ড কনভেক্স লেন্স। আৰু ইয়াত কি হয়, সাধাৰণতে তেনেকুৱা ধৰণৰ যিবোৰ চশমা থাকে, সেই চশমাবোৰত কি হয়, যিটো ওপৰৰ পৰ্চন থাকে, চশমাৰ ওপৰৰ পৰ্চনটো কনচিষ্ট অফ কনকেভ থাকে,
ওপৰৰ লেন্সটো অবতল থাকে আৰু ইট ফেচিলিটেটছ ডিষ্টেন্ট ভিজন এণ্ড দ্য লোৱাৰ পাৰ্ট অফ কনভেক্স লেন্স। ওপৰৰ পাৰ্টটো কি থাকে কনকেভ থাকে আৰু তলৰ পাৰ্টটোত কি থাকে কনভেক্স থাকে। তেনেকুৱা ধৰণৰ বুঢ়া বয়সস্থ মানুহে যিবোৰ বয়সস্থ বয়স হয় তেওঁলোকক এনেকুৱা ধৰণৰ লেন্স দিয়ে য'ত দুই ধৰণৰ লেন্স থাকে, ওপৰৰ পাৰ্টটো অবতল লেন্স থাকে আৰু তলৰ পাৰ্টটো উত্তল লেন্স ব্যৱহাৰ কৰে। আৰু তেওঁলোকে কি হয় তেতিয়া যেতিয়া অবতল লেন্স লগোৱা থাকে, অবতল লেন্স লগোৱাৰ কাৰণে তেওঁলোকে ওপৰৰ পাৰ্টটোৰে দূৰৰ বস্তুবোৰ দেখে ভালকৈ আৰু তলৰ যিটো পাৰ্ট থাকে তলৰ পাৰ্টটোৰে কিতাপ পঢ়িবলৈ সুবিধা হয়। তেওঁলোকৰ দুই ধৰণে তেতিয়া সুবিধা হয়। আৰু দূৰৰ বস্তুবোৰ চাবলগীয়া হ'লে এনেকৈ ওপৰেদি চাব, ওপৰৰ পাৰ্টটোৱেদি দেখিব আৰু তলত থাকে উত্তল লেন্স আৰু সেই অংশয়েদি ওচৰৰ বস্তুবোৰ চোৱাত সুবিধা হ'ব। গতিকে আজি ইমানতে মই সামৰিছোঁ। গতিকে এই গোটেইখিনি বস্তু যদি ছাত্ৰ ছাত্ৰীসকলে ভালকৈ মনত অধ্যয়ন কৰি লয় এইখিনিৰ পৰা বহু পৰিমাণে উপকৃত হ'ব বুলি ভাবোঁ আৰু বাকীসকলো বহু পৰিমাণে উপকৃত হ'ব। আপোনালোকে মই এটাই উদ্দেশ্য মোৰ ভিডিঅ'টো বনোৱাৰ বা ভিডিঅ'বোৰ বনোৱাৰ যাতে গাঁৱে ভূঞে থকা সকলো ল'ৰা ছোৱালী উপকৃত হয়। আৰু সকলোৰে অনুৰোধ মৰ্মে মই কিছুমানে কৈ আছে ফেচবুক নাই, মেছেজ কৰিছে যে ফেচবুক নাই, গতিকে কেনেকৈ চাম। গতিকে সেইকাৰণে মই এটা ইউটিউবৰ চেনেলো খুলি দিছোঁ। ফেচবুক নাথাকিলেও এণ্ড্ৰইড মোবাইল থাকিলে আজিকালি ইউটিউবটো থাকেই। গতিকে ইউটিউবৰ জৰিয়তেও প্ৰিয়াংকুপ্ৰতীম বৰুৱা চাৰ্চ কৰিলে তাতো চাব পাৰিব। মুঠতে যেনেকেই হওক ছাত্ৰ ছাত্ৰীসকল, গাঁৱে ভূঞে থকা সকলো ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ৰ জৰিয়তে যদি উপকৃত হয় মই নথৈ আনন্দিত হ'ম। আজিলৈ তেতিয়াহ'লে ইমানেই। ঠিক আছে, ধন্যবাদ।